এভৰিৱান আশা আপোনালোক চব ভালে আছে আজি মই বহুত দিনৰ পাছত নতুন ব্লগ এটা উলিয়াইছো আপোনাৰ এইটো মোৰ সেকেন্ড ব্লগ হ'ব আকাশ জুনিয়ৰ কলেজৰ আজি ফ্ৰেছাৰ্ছ হ'ব আৰু তাত মোৰ লগৰ দুজনে ক'লে যে অকণ কৰি দিবি ছাৰহঁতেও ভাল পাব সো এতিয়া মই এই ব্লগটো বনাই আছো এতিয়া মই মোৰ লগৰটোক লগ কৰিম লগ কৰি পেলাই সিধা এই অডিটৰিয়ামত যাম অডিটৰিয়ামত তাৰপাছত অকমান ক্লিপছ দেখাম তাৰপিছত সিধা আৰু মোৰ পাৰফৰ্মেন্সটো দেখাই পেলাই সদায় নিচিনা ব্লগটো এণ্ড কৰি দিম সো চাই থাকক ভাল ওলাই আহি পেলাই মই অপূৰ্বক লগ কৰিলোঁ লগ কৰি পেলাই আমি কেইটা অকণমান ক'ৰবাত ঘূৰিব গৈ পেলাই এতিয়া মই অপূৰ্বৰ লগত আছোঁ অপূৰ্বৰ তাৰ ৰুমতে আছোঁ এতিয়া আমি ইয়াৰ পৰা ওলাই চিধা অডিটৰিয়ামত যাম অডিটৰিয়ামত দুটা তিনিটামান পাৰফৰ্মেঞ্চ দেখাই পেলাই চিধা বিট বক্সিং কৰি থাকি যাম এইটো ব্লগটো আগতে কৈছোঁ এইটো ডাঙৰ ব্লগ নহ'ব এইটো এটা মিনি ব্লগ হ'ব আৰু তই কিবা এটা কৈ দে মোক ক'বলৈ কোনে দে লাইক এণ্ড ছাবস্ক্ৰাইব অঁ গাইজ ইয়াৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব বয় কৰিব আৰু লাগিলে আনফল' কৰিব বহুত এইটো হৈছে অপূৰ্ব ঘৰ বাহিৰৰ পৰা এতিয়া আমি যাবলৈ ওলাইছোঁ অডিটৰিয়ামলৈকে সি ৰেকৰ্ডিঙৰ সময়তো কিবা কিবি কৰিবলৈ জোকাই আছিলে তাতে হাঁহি উঠি আছিলে এজ ইউ কেন চি আমি আহি পালোহি আৰু মই একেবাৰে গম নাপাওঁ ক'ত আছে জেগাটো সেইকাৰণে অপূৰ্বক সুধি আছিলোঁ ক'ত আছে বুলি সি কৈছে খগেন মহন্ত অডিটৰিয়ামৰ ফ্ৰণ্টত সেইকাৰণে তাৰ আগতে দেখা পাই পেলাই ৰখালোঁ তাক কৈছোঁ ৰেকৰ্ডিংটো নাকাটে মই কি কৰিম তাৰপাছত এনেকৈ এম্বেৰেছমেণ্টত বাইকখন ইফালৰ পৰা সিফালে থ'লোগৈ মানে ভাল জেগা এটাত থৈছোঁ যাতে একো নহওক তাৰপাছত আমি গীটাৰ ভিতৰতে সোমাম আৰু এতিয়া এইটোতো অপূৰ্ব আপোনালোকে চিনি পায় এইটো হিমাংশু ইহঁত দুটা কাৰণেই ক'ব গ'লে মই আজি আকাশৰ ফ্ৰেছাৰ্ছত পাৰফৰ্ম কৰিবলৈ চান্স পাইছোঁ চ' আমি দুটা সোমাই আহি ষ্টেজত দেৱৰ্ষীক দেখিছোঁ ই মোৰ স্কুলৰ লগৰ হয় কিবা কৰি আছিলে ইয়াৰ পাছত এতিয়া দীপাংকৰ ছাৰহঁতে নাচিব লেফ্ট ছাইডে থকা মানুহজন হৈছে দীপাংকৰ ছাৰ তেওঁ আকাশ কলেজৰ প্ৰিন্সিপাল আৰু তেওঁ বহুত ভাল মানুহজন আপোনালোকে দেখিছে তেওঁক নাচিবলৈ জোৰ কৰি আছে তেওঁ নাচিব দীপাংকৰ ছাৰৰ ডান্সৰ পাছতে মোক মাতি দিলে সেইকাৰণে মানে শ্বুট কৰিবলৈ নহ'ল যে মই গৈ আছোঁ পাৰফৰ্ম কৰিব নেক্সট চ' আপোনালোকে ইয়াৰ পৰাই চাওক প্ৰথমতে থেংক ইউ দিব বিচাৰিছোঁ হিমাংশু অপূৰ্ব আৰু দীপাংকৰ ছাৰক আৰু বিপা ছাৰক ইয়াত মাতাৰ কাৰণে আৰু মই আজি বিট বক্স কৰিব ওলাইছোঁ আহিছোঁ আপোনালোকে ভাল পাব জুবিনদাৰ গানৰ সদায় আৰম্ভ কৰিব বিচাৰিছোঁ এন্ধাৰ হ'ব নোৱাৰো মচি দিব নোখোজো
searching for things fortunes say. পাৰফৰ্মেঞ্চটো এনেই চব ঠিকে আছে, খালি মাইকটো আপোনাৰ হেৰি একোটো অকণ বেছি আছিলে, সেইকাৰণে অকণমান বেলেগ ধৰণৰ ডিষ্টৰ্টেড চাউণ্ড আহি আছে। স্বাগতম মাইকৰ মই বক্সা বেছি চাইনা এণ্ড কৰিছোঁ। থেংক ইউ। মোৰ পাৰফৰ্মেঞ্চৰ পাছতে মিনময় ছাৰে ইমান ধুনীয়াকৈ ষ্টেজত মাতি দি এনেকুৱা সন্মান দিলে, সেইটো কাৰণে গোটেই আকাশ জুনিয়ৰ কলেজকে থেংক ইউ। মই কৈছোঁ আগতেও সময় বহু মূল্যৱান, গতিকে নিজৰ কামৰ মাজতো লাগিলে কাম নাথাকক এনেই থাকক, তথাপিও নিজৰ কিবা এটা হেঁপাহত কাৰোবাক ভাল পোৱাৰ প্ৰতিশ্ৰুতিত যেতিয়া আহে তেতিয়া আমাৰো মৰম বাঢ়ি যায়। আৰু আমি আমাৰ ফালৰ পৰা খ্যাতিকেইখনে ফুলাম গামোচা আদৰণি জনাবৰ কাৰণে মই সুমন মেমক অনুৰোধ জনাইছোঁ। মই খ্যাতিকেইখনে ফুলাম গামোচা আদৰণি জনাব বিচাৰিছোঁ আমাৰ পৰা। তুমি আৰু আগবাঢ়ি যোৱা, এয়া আমাৰ আশা থাকিলে। আমি এটা আশা কৰিছোঁ যাতে ভৱিষ্যতে আৰু আগবাঢ়ি যাওক, সকলোৱে এটা লাষ্টত হাত চাপৰি লাগে তাৰ চ' গাইজ পাৰফৰ্ম কৰিলোঁ, পাৰফৰ্ম কৰাৰ পাছত আমি কেইটা খাই আছোঁ। মই হাতেদিয়ে খাব পৰিছে, চামুচ নাই। তাৰপিছত খাই পেলাই আপোনালোকক মই মিনময় ছাৰ আৰু দীপাংকৰ ছাৰক এবাৰ ব্লগত উলিয়াই দেখাই দিম আপোনালোকক। বহুত ভাল মানুহ তেওঁ দুজন, আপোনালোকে দেখিছেই। চ' চাই থাকক। গাইজ আমি পাৰফৰ্ম কৰিলোঁ, মই খানাও খালোঁ। তাৰপাছত এতিয়া বেলেগে গান গাই আছে, তেওঁলোকৰ গানটো অকণমান চাই পেলাই মিনময় ছাৰ আৰু দীপাংকৰ ছাৰক লগ কৰি যাম। ভাল লাগিল আহিল, ঠিক আছে, আকৌ আহিবি, আগবাঢ়ি যা। অঁ থেংক ইউ ছাৰ, বাই বাই। চ' গাইজ এতিয়া আছিল আজি ব্লগটো, মই এতিয়া এণ্ড কৰিছোঁ। বহুত কষ্ট কৰি এইটো মোৰ ছেকেণ্ড ব্লগ হৈছে আৰু তেনেকৈয়ে বনাই থাকিম আৰু আপোনালোকে ছাপোৰ্ট কৰি থাকিব। আশা ৰাখিছোঁ আপোনালোকে ব্লগটো চাই ভাল পালে। থেংক ইউ।